হেল্ল' হেল্ল' শুনা পাইছেনে? হয় ছাৰ, হয় শুনা পাইছোঁ। মই আছোঁ এতিয়া আপোনাৰ যোৰহাট জিলাৰ মৰিয়নি সমষ্টি বনাইপথাৰ গাঁৱত। ইয়াত দেখিবলৈ পোৱা গৈছে বৰষুণৰ লগতে ইটা শিল বালি সকলোখিনি পৰিবলৈ সক্ষম হৈছে আৰু ইয়াৰ পথিয়ালবাসী সকলো ৰাইজে ইটা শিল বালি চিমেণ্ট সকলোখিনি কঢ়িয়াবলৈ চেষ্টা চলাই আছে আৰু অতি ভয়াৱহ মানে ইয়াত বৰষুণৰ ফলত অতি ভয়াৱহ সৃষ্টি হৈছে আৰু ইয়াত মানে নদী যিখন জাঁজি নদী আছিলে সেইখন পাৰ ভাঙি আমাৰ বিদুল দাসৰ ঘৰৰ সন্মুখেদি পাৰ হৈ গৈছে। আমি দেখিবলৈ পোৱা গৈছে। কেমেৰামেন পুনৰ দাসক আমি দেখাবলৈ চেষ্টা কৰিম আৰু লগতে ইয়াত মানে যিকোনো ক্ষেত্ৰত ইয়াত অতি ভয়াৱহ সৃষ্টি হ'ব পাৰে, সেইকাৰণে বৈজ্ঞানিকসকলে চেষ্টা চলাই আছে, কিয়নো বৰষুণৰ লগত শিল বালি ইটা চিমেণ্ট সকলোখিনি পৰিছে। আমি আপোনালোকক দেখাম শিল পৰিছে, বালি পৰিছে, চিমেণ্ট পৰিছে, ইটা পৰিছে, কিমান ডাঙৰ ডাঙৰ ইটা পৰিছে আমি সকলোখিনি দেখাম। কেমেৰামেন পুনৰ দাসক দেখাবলৈ আমি ধন্যবাদ জনাইছোঁ। এয়া চোতালত আমাৰ বানপানীৰ সৃষ্টি হৈছে আৰু লগতে ইয়াত বনাইপথাৰ গাঁৱত ইমান ডাঙৰ ডাঙৰ শিল পৰিছে আৰু ইয়াত দেখাইছোঁ আপোনালোকক কিমান ডাঙৰ ডাঙৰ ইটাও পৰিছে আৰু বালি চিমেণ্ট সকলোখিনি কঢ়িয়াই ৰাইজে সমাপ্ত কৰি দিছে। আৰু যিহেতু আজি ডাৱৰীয়া বতৰ, আমি বনাইপথাৰ গাঁৱৰ কেইজনমান যুৱক আমাৰ লগত উপস্থিত আছে। তেওঁলোকক সুধিম ডাৱৰীয়া বতৰৰ তেওঁলোকৰ মনৰ ভাৱ কি, তেওঁলোকৰ ওচৰলৈ আহিছোঁ আমি। তো আপোনাৰ মনৰ ভাৱ কেনেকুৱা? মনোভাৱ কি ক'ম এতিয়া, বৰ ভাল লগা নাই মনবিলাক। অঁ, যেনেকুৱা হ'ব লাগে তেনেকুৱা হোৱা নাই। বতৰটো চাই ৰুটি খোৱা যেন লাগিছে নাই বাৰু? ৰুটি খোৱা বতৰ ৰুটি মানে লুটি খোৱাটোহে লাগিছে, ৰুটি খোৱাটো নিচিনা লাগে। ৰঙাটো খায় নে বগাটো খায়? মই দুইটাই চলে। দুইটাই চলে ন? মানে কেছটো কি, যোনটোৱে এতিয়া ঠাণ্ডা বতৰত আগতীয়াকৈ পাম সেইটোৱে খাম। হয় নেকি? আচ্ছা আচ্ছা, ভাল লাগিলে বাৰু লগ পাই। চেকেৰা দিয়ক। থেংক ইউ। ঠিক আছে। সেই ঠাণ্ডা বতৰ কেনেকুৱা? ঠাণ্ডা বতৰ মজা, জেকেট পিন্ধি আছোঁ আৰু। জেকেট পিন্ধি আছে, টুপি নে কি? টুপি কেপ কেপ, বান্দৰ কেপ। অঁ আচ্ছা, সেই ঠাণ্ডা বতৰত আপোনাৰ ৰঙাটো ভাল লাগে নে বগাটো ভাল লাগে? এই ঠাণ্ডা বতৰত চোলাইটোৱে মেইন আৰু। চোলাইটো ভাল লাগে ন? আচ্ছা, লগত কেইটামান শুকান বুট আৰু নহয় শুকান বতৰ মিক্সাৰ। আপুনি মিক্সাৰ বনাই বোলে বহুত ফেমাছ পথলীয়া, বহুত ফেমাছ বোলে আপোনাক কোৱা শুনিছোঁ। বনাওঁ, ৰাইজে খাই ভাল পায় নহয় জানো? আচ্ছা, এচামুচ দুচামুচ ফ্ৰীকৈও খায়। ঠিকে আছে বাৰু, লগ পাই ভাল লাগিলে। তুমি এতিয়া কমকৈ খাই নে তাকৰকৈ খাই? চেকেৰা দিয়ক। এই প্ৰথম বাদামটোৱে খায় আৰু।